মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাই তোমালোকৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। মই কবিতা পচুৱাৰ দাগ কবিতাটো লোৱাচোন। কবি হৈছে প্ৰসন্নলাল চৌধুৰী। তাৰ চমু উত্তৰখিনি লোৱা। প্ৰথমে ১ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ, পলাশবাৰীত ১৮৯৮ চনত। ২ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ, পিতৃ শ্যামলাল চৌধুৰী, মাতৃ প্ৰমীলা চৌধুৰী। ৩ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ, অগ্নিমন্ত্ৰ আৰু চানেকি কবিতা। ৪ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ কবিতাত কি সুৰ বিদ্যমান? উত্তৰ, বিদ্ৰোহী সুৰ। ৫ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীক অসমীয়া সাহিত্যত কি কবি নামেৰে পৰিচিত বা জনা যায়? উত্তৰ, বিদ্ৰোহী কবি। ৬ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ কবিতাৰ কেইটিমান বৈশিষ্ট্য লিখা। ১ নম্বৰ প্ৰশ্ন, স্বদেশ প্ৰেমৰ উদ্দাম প্ৰকাশ। ২ সমাজত নতুনক প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ আকাংক্ষা। ৩ সত্য আৰু মানৱতাৰে পৰিপূৰ্ণ সমাজ গঢ়াৰ সপোন। ৪ বলিষ্ঠ ভাষা। ৫ নম্বৰ হৈছে উপযুক্ত শব্দচয়ন আৰু ছন্দৰ সাৱলীল গতি। ৭ নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ, ১৯৯৬ চনত। ৮ নম্বৰ প্ৰশ্ন, পচুৱা বতাহ মানে কি? উত্তৰ, পশ্চিমৰ পৰা পূবলৈ বলা বেগী বতাহ। ৯ নম্বৰ প্ৰশ্ন, কালকুট কি? উত্তৰ, বৰবিষ বা চোকা বিষ। ১০ নম্বৰ প্ৰশ্ন, নিহালি মানে কি? উত্তৰ, জাৰত কাঠ ল'ব পৰা গৰম আৱৰণ। ১১ নম্বৰ প্ৰশ্ন, কোনে বিষ বাষ্প বৰিষণ কৰে? উত্তৰ, পশ্চিমৰ ৰণমত্ত জাতিয়ে। ১২ নম্বৰ প্ৰশ্ন, সিন্ধু মথনত ওলোৱা বিষ কোনে পান কৰিছিল? উত্তৰ, শিৱই। ১২ নম্বৰ প্ৰশ্ন, নীলকণ্ঠ কোন? উত্তৰ, শিৱ। ১৩ নম্বৰ প্ৰশ্ন, অগ্নিগড় ক'ত অৱস্থিত? উত্তৰ, তেজপুৰত। ১৪ নম্বৰ প্ৰশ্ন, ঊষা কোন? উত্তৰ, বাণৰজাৰ কন্যা। ১৫ নম্বৰ প্ৰশ্ন, চিত্ৰলেখা কোন? ঊষাৰ সখীয়ে। ১৬ নম্বৰ প্ৰশ্ন, মায়াবিদ্যা কোনে জানিছিল? উত্তৰ, চিত্ৰলেখাই। ছাত্ৰ ছাত্ৰীসকল, চামুৰাই কবিতাটো তোমালোকক চমু উত্তৰখিনি দিবলৈ লৈছোঁ। তাৰ মাজতে ২ নম্বৰীয়া প্ৰশ্নৰ উত্তৰো মই দিছোঁ। চামুৰাই কবিতাটো বুৰঞ্জীমূলক এটা কবিতা। বহুতো বুৰঞ্জীৰ তথ্য ইয়াৰ ভিতৰত সোমাই আছে। গতিকে মই সেইখিনিও তোমালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালকৈ যাতে পাঠটো গ্ৰহণ কৰা। প্ৰথমে চোৱা, চামুৰাই। কবি হৈছে মহেন্দ্ৰ বৰা। ১ নম্বৰ প্ৰশ্নটো লোৱা, মহেন্দ্ৰ বৰাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? উত্তৰ, মহেন্দ্ৰ বৰাৰ জন্ম টিংখাঙত ১৯২৯ চনত হৈছিল। ২ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কোনখন আসনৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা আসনৰ পদত। ৩ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰা কোন যুগৰ কবি? উত্তৰ, আধুনিক যুগৰ কবি। ৩ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাৰ ৩খন কবিতাৰ পুথিৰ নাম লিখা। উত্তৰ, জাতিস্মৰ, এই নদীয়েদি, ৰূপৰ টিলিঙাৰ মাত। এইখিনিতে এটা কথা কৈ থওঁ তোমালোকক, জাতিস্মৰৰ কবি বুলিলে তোমালোকে কি বুজা বুলি ক'বও পাৰে বা ১ নম্বৰ প্ৰশ্ন আহিব পাৰে। তেতিয়া মহেন্দ্ৰ বৰা বুলি পেলাই লিখিব লাগিব। জাতিস্মৰৰ কবি কোন? মহেন্দ্ৰ বৰা। ৪ নম্বৰ প্ৰশ্ন, ছন্দশাস্ত্ৰৰ ওপৰত মহেন্দ্ৰ বৰাই লিখা গ্ৰন্থখনৰ নাম লিখা। উত্তৰ, অসমীয়া ছন্দ শিল্প তত্ত্ব। ৫ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাই অনুবাদ কৰা গ্ৰন্থ ৩খনৰ নাম লিখা। উত্তৰ, ডন কুইক্সুট, গালিভাৰ, নীলসাগৰৰ সাধু। ৬ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাৰ পাশ্চাত্য আলোচনাত্মক গ্ৰন্থখনৰ নাম লিখা। উত্তৰ, সাহিত্য উপক্ৰমণিকা। ৭ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাই অসমীয়া সাহিত্যৰ সকলো দিশ আলোচনা কৰি ৰচনা কৰা আলোচনা গ্ৰন্থখনৰ নাম কি? উত্তৰ, সাহিত্য আৰু সাহিত্য। ৮ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাৰ পাণ্ডিত্যৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তিস্বৰূপ গ্ৰন্থ এখনৰ নাম লিখা। উত্তৰ, গীতা শাস্ত্ৰ। ৯ নম্বৰ প্ৰশ্ন, মহেন্দ্ৰ বৰাই অসম সাহিত্য সভাৰ কিমানতম অধিৱেশনৰ সভাপতি আছিল? উত্তৰ, ৫৩তম পাঠশালা অধিৱেশনৰ সভাপতি আছিল। ১০ নম্বৰ প্ৰশ্ন, অসীজীৱী কোন? উত্তৰ,
তৰোৱাল ধাৰণ কৰা সৈনিক, যুদ্ধ কৰাই যাৰ জীৱিকা বা ধৰ্ম। 11 নম্বৰ প্ৰশ্ন, চামুৰাই কোন? উত্তৰ, জাপানৰ যুঁজাৰু জাতি, সৈনিক, পুৰুষ। 12 নম্বৰ প্ৰশ্ন, জননীৰ জঠৰ কাৰাত বন্দী মানে কি? উত্তৰ, মাতৃৰ গৰ্ভত থকা সন্তান। কাৰাগাৰত বন্দী হৈ থকাৰ দৰে মাতৃগৰ্ভত লৰচৰ কৰিব নোৱাৰাকৈ বন্দী হৈ থকা সন্তানক সন্তান। 13 নম্বৰ প্ৰশ্ন, হাৰাকিৰি মানে কি? উত্তৰ, নিজকে আঘাত কৰি আত্মহত্যা কৰা। 14 নম্বৰ প্ৰশ্ন, ফিৰিঙি সেনা কোন? ভাৰতীয় আৰু ইউৰোপীয়ৰ মিশ্ৰিত বংশোদ্ভৱ জাতি আৰু এই জাতিৰ সৈন্য। 15 নম্বৰ প্ৰশ্ন, ৰজাৰ পোৱালি বুলি কাক কোৱা হৈছে? উত্তৰ, চামুৰাইক। 16 নম্বৰ প্ৰশ্ন, কপিলী পাৰত কোনে বাস কৰে? উত্তৰ, চামুৰাইসকলে। 17 নম্বৰ প্ৰশ্ন, মহিজুবি নকল নবিচ মানে কি? উত্তৰ, কেৰাণী। আৰ্হি চাই কাকত লিখা বিষয়া। 18 নম্বৰ প্ৰশ্ন, পুৰুষানুক্ৰমে কোনে দেশৰ কাৰণে প্ৰাণ দি আহিছে? উত্তৰ, চামুৰাই জাতিয়ে। 19 নম্বৰ প্ৰশ্ন, কনকলতা কোন? উত্তৰ, স্বাধীনতা সংগ্ৰামী। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত তেওঁ শ্বহীদ হয়। 20 নম্বৰ প্ৰশ্ন, কুশল কোঁৱৰ কোন? উত্তৰ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী। 1942 ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়তাৰে আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে 1943 চনত তেওঁক ফাঁচি দিয়ে। 21 নম্বৰ প্ৰশ্ন, ক্ষুদিৰাম কোন? উত্তৰ, ক্ষুদিৰাম বসু আছিল প্ৰথম বঙালী বিপ্লৱী। ব্ৰিটিছ চৰকাৰক উৎখাত কৰাৰ বাবে বিপ্লৱত অংশগ্ৰহণ কৰি 1908 চনত তেওঁ ফাঁচি হয়। কানাইলাল কোন? উত্তৰ, কানাইলাল ভট্টাচাৰ্য আছিল ভাৰতৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী। এওঁৰ জন্ম পশ্চিম বংগত। 22 নম্বৰ প্ৰশ্ন, চামুৰাইসকল পূৰ্বতে ক'ত আছিল? উত্তৰ, বিপাশা নদীৰ তীৰত। তোমালোকে জানিবৰ কাৰণে মই এইখিনি লিখি দিছোঁ। বিপাশা নদীখন পাঞ্জাৱৰ মাজেৰে বৈ গৈ শতদ্ৰু নদীত পৰিছে। উৎপত্তিস্থল হিমালয়ৰ মধ্য হিমাচল প্ৰদেশ। 23 নম্বৰ প্ৰশ্ন, চামুৰাইসকল কাৰ লগত আহি অসমত পদাৰ্পণ কৰিছিল? উত্তৰ, ফিৰিঙি সেনাৰ সৈতে। 24 নম্বৰ প্ৰশ্ন, চামুৰাইসকল আহিয়ে কাক খেদি কাক ৰাজপাটত বহুৱালে? কাক হ'ব লাগিছিলে, কাৰ হৈ আছে? কাক ৰাজপাটত বহুৱালে? উত্তৰ, বিদ্ৰোহী মৰাণক খেদি আহোম স্বৰ্গদেউক ৰাজপাটত বহুৱালে। 25 নম্বৰ প্ৰশ্ন, চামুৰাই উপৰিপুৰুষে আহোম স্বৰ্গদেউৰ সন্মুখত কি বুলি অংগীকাৰ কৰিছিল? উত্তৰ, খাপৰ কৃপান খুলি মূৰৰ পাগেৰে ভূমি চুই স্বৰ্গদেউ ঈশ্বৰক প্ৰণাম কৰি কৈছিল, চৌদিশে ধূসৰ পাহাৰ, য'ত পথাৰত কোটি কোটি মাণিকৰ মুঠি যেন ধান, সেই দেশতে তেওঁলোকে থাকিব আৰু যেতিয়াই মাত দিব তেতিয়াই তেওঁলোক আহি বুকুৰ খুনিত যাচি ৰজা আৰু ৰাইজক কৰ দিব, অৰ্থাৎ দেশক ৰক্ষা কৰিব। 26 নম্বৰ প্ৰশ্ন, হাদিৰা চকীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল আৰু সেই যুদ্ধত চামুৰাই জাতিৰ কোনে প্ৰাণ দিলে? উত্তৰ, হাদিৰা চকী যুদ্ধ মান আৰু আহোমৰ মাজত হৈছিল। এই যুদ্ধত আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ পৰাজয় হয়। এইখনেই আছিল স্বাধীন অসমৰ অন্তিম যুদ্ধ। হাদিৰা চকী যুদ্ধত চামুৰাই ককাদেউতাকৰ ককাকে প্ৰাণ দিছিল। 27 নম্বৰ প্ৰশ্ন, লাডাখত মৃত্যু হোৱা চামুৰাইৰ ভায়েকৰ নাম কি আছিল? উত্তৰ, গদাধৰ সিং। 28 নম্বৰ প্ৰশ্ন, জননীৰ দেৱদেউলত মাৰ গলে বেলিৰ পোহৰ তৰা হৈ কোনে আৰতি কৰিব বুলি কৈছে? উত্তৰ, চামুৰাইসকলে মৃত্যুৰ পাছতো তৰা হৈ জননীৰ দেৱদেউলত আৰতি কৰিম বুলি কৈছে। 28 নম্বৰ প্ৰশ্ন, লাচিত বৰফুকন কোন? উত্তৰ, আহোম সাম্ৰাজ্যৰ সেনাপতি। তেওঁ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিল। 29 নম্বৰ প্ৰশ্ন, প্ৰতাপ সিংহ কোন? উত্তৰ, চুচেংফা বা প্ৰতাপ সিংহ আহোম স্বৰ্গদেউসকলৰ ভিতৰত উল্লেখযোগ্য ৰজা আছিল। 30 নম্বৰ প্ৰশ্ন, শিৱাজী কোন? উত্তৰ, এজন বিশিষ্ট মাৰাঠী যোদ্ধা, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বুলিও ক'ব পাৰি।
31 নম্বৰ প্ৰশ্ন, তাইমুৰ কোন আছিল? তাইমুৰ মধ্য এছিয়াৰ সমৰখণ্ড ৰাজ্যৰ শাসনকৰ্তা আছিল। 32 নম্বৰ প্ৰশ্ন, চেংগিছ খাঁ কোন আছিল? উত্তৰ, মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। 33 নম্বৰ প্ৰশ্ন, সৰোজিনী নাইডু কোন? উত্তৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি। 34 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰ কোন? উত্তৰ, কবি, নাট্যকাৰ, দাৰ্শনিক, সংগীত নিৰ্মাতা আৰু চিত্ৰকাৰ আৰু গল্পকাৰ। 35 নম্বৰ প্ৰশ্ন, চামুৰায়ে জঁটাত কি খুচি ৰাখিছিল? উত্তৰ, এখন ধুনীয়া ফণী।